নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু দিছে আজি গামোচা লৈ আছোঁ আৰু কালি যোনে যোনে মোৰ ভিডিঅ' চাইছিলে তেওঁলোকে দেখিছে মই কৈছিলোঁ যে ৰাতিপুৱা বেলা আমি ববল দিনা বৈঠাগুৰি থানা চাকি দিবলৈ যাম তেতিয়া ভিডিঅ'খন নাখাম বুলি তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ ভিডিঅ' চাই ঘূৰিব ভাল লাগিলে লাইক ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব গাইছ তো এয়া অলপ আগলৈ আমি পামগেইটা গৈ ফ্লেগ আহি থৈ আছে ধুনীয়াকৈ হেৰি লৈ দিলোঁ চাকি লৈ দিলোঁ ইয়াৰ আগত দেখিছে ফ্লেগ মাৰি থৈ আছে তো গৈ আছোঁ এনে আমাৰ ভণ্টিজনী গৈ আছে গাইছ এইফালে আহিছে মানুহ এইফালে কিবা মানে প্ৰসাদ চসাদ দি আছে ইয়াৰ ভিতৰ ভাগ এইফালে মানুহ গৈ আছে এইফালে তাত মানুহে পূজা কৰি আছে বিন্দাছ সেৱা এটা কৰিলে প্ৰথমতে কৃষ্ণ কৃষ্ণ চাৰ ভিতৰ ভাগ কিমান ডাঙৰ আজি ৰাতিকে ইয়াত ভাওনা আছে এইফালে ষ্টেজ আছে থান আছে এইফালে তাত মানুহে চাকি তাকি দি আছে আৰু মানে ইয়াত মূৰ্তি মানে পূজা কৰিছে এইফালে চাকি তাকি দিয়া মানে জেগা আছে চাওক ডাঙৰ কিমান ডাঙৰ এৰিয়াত চাওক তো মানে আজি ইয়াত হোৱা ভাওনাখনৰ নাম হৈছে নাগকুলৰ ৰক্ষক জীৱমিতা বাহন গৰুৰ আত্মদৰ্শন তো ফাইনেলি বন্ধুসকল এইফালে দাদা ওলাই দিলে এইফালে মানুহ দিছে নাই গাইছ তো হৈছে কেইবাটা মানুহ এতিয়া আমি গৈ আছোঁ ৰাস্তাৰ মাজে মাজে দেখিছে এইফালে গোটেই মানুহ গাইছ এতিয়া আমি বৰ্তমান গৈ আছোঁ শান্তিপাৰা তাত বনাইছে আপোনালোক সকলোৱে নিজে চিজে দি আছে লখিমপুৰত কেদাৰনাথ বনাইছে বুলি কেদাৰনাথ মন্দিৰ তো তালৈ গৈ আছোঁ ব'লক গাইছ তো গাইছ ফাইনেলি এইফালে ডান্স চেট বজাইছে মানে হয় এবাৰ চাওক কেদাৰনাথ মন্দিৰ চাব দেই গাইছ ৰিয়েল কেদাৰনাথৰ নিচিনা লাগিছে চাব দেই চাওক কিমান অভূতপূৰ্ব এইসকলৰ কষ্ট বা কেনে হেৰি কৰিব পাৰিব চাওক কিমান ধুনীয়াকৈ বনাইছে এইফালে হেৰি কৰি আছে যাম তো গাইছ এতিয়া ইয়াৰ ওপৰলৈ গৈ আছোঁ চাব দেই আপোনালোকে খুব ভাল লাগিব গাইছ এইখিনি এটা মানে ৰিয়েল কেদাৰনাথ মানে কৈছোঁ নহয় আপোনালোকক ভাষাৰে বুজাব নোৱাৰা মানে এটা পৰিস্থিতি হৈছে গাইছ এইবিলাক গৈ আছোঁ চাওক গাইছ কেতিয়াবা যদি ভগৱানে মিলাই তালৈ যাম নহ'লে ইয়াৰ কেদাৰনাথ পাইছোঁ আহি ৰেলিং দিছে ধৰিব পাৰি গাইছ চাওক গাইছ মেইন কেদাৰনাথৰ ভিতৰলৈ গৈ আছোঁ গাইছ মানে ফিল্ডে বেলেগ গাইছ চাওক কওক এতিয়া মেইন ভিতৰলৈ সোমাই আছোঁ গাইছ এয়া শিৱলিংগ গাইছ কৃষ্ণ 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 এই ব্ৰ আহা আহা এইটো আমাৰ মোৰ লগৰ এতিয়া গোটেই সোমাই গৈছোঁ ভিতৰলৈ গৈ থাকক গাইছ মূলত মানে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব অলৰেডি কৰিব দেই আপোনালোকক দেখাবলৈ ইয়ালৈ আহিছোঁ গাইছ কেদাৰনাথ মন্দিৰ গাইছ আপোনালোকৰ সন্মুখত মা দুৰ্গাৰ প্ৰতিমূৰ্তি চাওক কি ধুনীয়া সুন্দৰ বনাইছে এইফালে কালিমা আছে এইফালে চাওক গাইছ চাওক কেদাৰনাথ মন্দিৰ গাইছ একদম কি মানে ভাষাৰে বুজাব নোৱাৰা পৰিস্থিতি হৈছে গাইছ চাওক এইফালে ডান্স চেট বাজি আছে এইফালে মানুহৰ ভিৰ চাওক না এনেকৈ ওপৰৰ পৰা গৈ থাকিব পৰা গৈছে বাহিৰ হোৱা পৰিলক্ষিত হৈছে গতিকে সমূহ ভলন্টিয়াৰ হ'ব আপোনালোক নিজৰ স্থানত আপোনালোকৰ দায়িত্ব পালন কৰক অষ্টমী পূজাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী আপোনালোকৰ দেখাইছে ইয়াৰ প্ৰতিমূৰ্তি আমাৰ পঞ্চানন দেৱালয়ত সেই দৃশ্য চাওক মানুহ কিমান আছে চাওক সেইফালে তাত মানুহে চাকি দি আছে সেইফালে থান ইয়াতে মানুহ দি আছে গাইছ সেইফালে ভিতৰত সেইফালে সেৱা কৰিব যাব পাৰি এতিয়া ফাইনেলি চাওমিন লৈ হিৰ লৈ লৈছে মই লৈ লৈছোঁ তাৰপৰা আৰু দাদা এটা আহিলে চাব দেই গাইছ ওচৰলৈ গৈ আছোঁ আমাৰ দেশৰ শ্বহীদসকলক বনাইছে যেনে তৰুণৰাম ফুকন লাচিত বৰফুকন বা বিশ্ব বা তেনেকৈ মানে আগৰ দিনৰ গায়কসকলক চাওক ভালকৈ দেখিছে নাই ধৰিব পৰা নাই খালি মই ওচৰতে গৈছোঁ অকণমান মানুহৰ ঠেলা চলা যাবই নে গাইছ
তো বন্ধুসকলে এতিয়া ওচৰ পাই গ'লে ফাইনেলি তো চাওক গাইছ ইমান এটা ধুনীয়া মানে বনাইছে মূৰ্তি চাওক এইবোৰ এটা বৰা মানে গাইছ চাওক গামোচা চামোচা মানে ক'ব নোৱাৰা ভাষা চাওক কি ক'ব গাইছ কি ক'ব জয় মা দুৰ্গা কি জয় এয়া কালী মন্দিৰ এইফালে আছে মানুহ চাব দে গাইছ মানুহ আমাৰ দেশৰ শ্বহীদসকলৰ ষ্টিকাৰ বনাই থোৱা আছে কেনেকৈ কি কৈছিলে এইবোৰ আমাৰ মানে গামোচা আমাৰ হেৰিখন আমাৰ গামোচা মানে গাইছ এইবাৰ লখিমপুৰ বঢ়িয়া বস্তু বনাইছে গাইছ কৈছোঁ নহয় এতিয়া কৈ থাকোঁ বেলেগলৈ তো ফাইনেলি যিসকলে কালি মোৰ ভিডিঅ'টো চাইছিলে তেওঁলোকে গম পাইছে আমি পূজা মণ্ডপলৈ আহিছিলোঁ তো এতিয়া আকৌ এফালে ৰিটাৰ্ণ ঘৰলৈ আহি থাকোঁতে আকৌ এফালে যেতিয়া পাই যায় তো আকৌ এবাৰ দেখাই দিছোঁ যিসকল দেখা নাই এইফালে চাওক টিকুল চিকুল ধুনীয়াকৈ বনাই থোৱা আছে এইফালে আছে আপোনাৰ মেইন মণ্ডপ ভাগ তো গৈ আছে এইফালে এতিয়া ব'লক এইটো চাওক মেইন মণ্ডপ ভাগ ইয়াতে মানুহ চানুহ বহা আছে কালি ইয়াত প্ৰগ্ৰেম আছিলে বাৰু এতিয়া অহা নহ'লে কালি দেৰিলৈকে থকা নহ'লে মানে যিহেতু এই টোপনি খতি আৰু পৰীক্ষা আছে বেছি টোপনি খতি মানে এয়া চাওক মন্দিৰ ভাগ তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব গাইছ আহিলে বাই বাই